Hello guys, welcome to my YouTube channel Sorokip. তো গাইস আজি আমি গৈ আছো মানে মাউৰিং লং শিলং মানে মৰ্নিংত উঠছো তো চকু মানে ৰঙা পৰি গৈছে মানে আমাৰ লগত যাব নব আৰু বিতুপন মানে সিহঁত গিলা ছয়গাঁৱতে আছে মানে এতিয়া মোৰ ইয়াৰ পৰা ছয়গাঁৱলৈকে যাব লাগিব মৰ্নিংত কল কৰি উঠাই দিছে তো এতিয়া যাই থাকো আগতে ছয়গাঁও যাই কিনে সিহঁতক লগ কৰি লওঁ তো গাইস ডাইৰেক্ট সিহঁতৰ লগত লগ পাই আছো গাইস তো গাইস ছয়গাঁও আহি লগ পালো সিহঁতক এই নব আছে নব ব্ৰ ইয়াৰ কাৰণে আজি যোৱা হৈছে আৰু এজন আছিল কিন্তু নাই আৰু এইছে বিটু হেল্ল' গাইজ হেল্ল' ক'ত যাম মই নামেই নাজানো নামটো কিবা লাংষ্টেন নে কি এই নামটো গাইজ বিৰাট টান মাউৰিং লং এই বিৰাট টান না পিছত কৈ আছো তো আগতে যাই থাকো মোক আধা ঘণ্টামান ৰখাইছে ছয়গাঁৱত बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो তো গাইস আমি বকর পৰা বিকশিত হৈ গেলো এতিয়া মানে আৰু কেই কিলোমিটাৰ আছে 100 কিলোমিটাৰ বাইক দিয়া আছে Continue straight. চকুত লাগি আছে ঠাণ্ডা গাইস समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है सहनी हमें सजा है हम हैं बाजारों के सबकी नजर यहाँ है हर चीज राज है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है হেল্ল' গাইজ তো আমি এতিয়া পালোঁ আপাৰ লাম্পি তো লোৱাৰ লাম্পিৰ কাৰণে আৰু 21 কিলোমিটাৰমান যাব লাগিব কিন্তু ৰাস্তাটো চাওক আপোনালোকে গোটাই এনেকুৱা ৰাস্তাৰে আহিলোঁ বহুত জেগা আৰু এনেকুৱা ৰাস্তাই আছে তো তাৰে আৰু বহুত দেৰি যোৱাৰ পিছতহে চাগে য'ত যাম নামটো ময়ো ভালকৈ নাজানো নামটো কি আছিল নাংষ্টেন নে কি আছিল আৰু এটা নাম মাউৰিয়াম কিবা এনেকুৱা আছিল আৰু তো সেইখিনি বহুত দেৰি আছে আৰু তো আপোনালোকে চাই থাকিব আৰু ইয়াতে এটা নিজৰা আছে দেখাই আছোঁ আপোনালোকক এটা নিজৰা আছিল সেইকাৰণে আৰু এখন পুল এখন আছে তো সেইকাৰণে এবাৰ ৰখি দিলোঁ আৰু তো চাই থাকিব তো গাইস এতিয়া মানে লয়াৰ লাম্পি চাললো এতিয়া এল্লো নাকি এতিয়া ক'ত আহি পালো আৰু 3 কিলোমিটাৰ আছে আপোনাৰ আপাৰ লাম্পি তাৰ পিছত আৰু ই মানে ফটো উঠাই আছে নিউ ড্ৰাইভাৰ তো বিখিনি চাওক আগতে গাইস আমি এতিয়া আহি পালো কিমৰাং ভিলেজ মানে ইয়াৰ পৰা আৰু কিমান দূৰ নংষ্টাং 2 ঘণ্টা আৰু তাৰ পৰা আৰু মাউৰিং লং আছে কেই কিলোমিটাৰ মাউৰিং লং নহয় মাউৰং লং একে মাউৰাং গাইস তাৰ পৰা আৰু 1 ঘণ্টামান লাগব আৰু 2টা বাজব যাওঁতে চুলবিলাক চাওক না কেনেকৈ হৈ আছে হেলমেট লওঁতে তো গাইস অলপ পানী চানী খাই লওঁ আৰু ৰাস্তাবিলাক গাইস ডাউকিতকৈ ভাল কিন্তু ভাল লাগে ডাউকি নিচিনা ৰাস্তা কিন্তু ই টাৰাক নাই ফ্ৰী ৰাস্তা টাৰাক মানে ট্ৰাক ডাম্পাৰ বিলাক নাই তো গাইস অলপ ফটো চটো ঠিক এনে গৈ থাকো আৰু এনেকাই ऐसी जीत छुप छुपाए ऐसी जीत हम न पाए ऐसी जिंदगी हम छुप छुपाए हम ना आए हम ना आए ऐसी जीत तो गाइस बेसिकली मैं रोड 15 किलोमीटर
छिपाए बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है হেল্ল' গাইজ তো আমি এটা জাগা পালো ইয়াৰ পৰা জাগাটোৰ নাম নাজানো তো ইয়াৰ পৰা নন ষ্টপ আপোনাৰ 7 কিলোমিটাৰ আৰু আমি য'ত যাম জাগাটোৰ নামটো কি কিবা মাওৰাং না কি সেইখিনি আছে 44 কিলোমিটাৰ যাব লাগিব এইটো ৰাস্তাৰে নন ষ্টপ আৰু এইটো ফালেৰে যদি 95 কিলোমিটাৰ যাওঁ আপোনাৰ শ্বিলং পাম আৰু আমি আহিছো এইটো ৰাস্তাৰে বকৰ পৰা বকো 95 কিলোমিটাৰ तुरा 208 तो चलो छुप छुपाए ऐसी जी हम न पाए ऐसी जिंदगी हम छुप छुपाए हम न आए তো গাইছ আমি এতিয়া অলপ ৰখলো মানে এটো কি পালো এটোৰ নাম কি আছিল নামটো বেলেগ যেন লাগছে কিন্তু মোৰ নংষ্টং না নংষ্টন নংষ্টেন এৰলো এতিয়া মানে নংষ্টন এৰলো এতিয়া মানে সব বন্ধ আছে কালি ইলেকশন তো সেই কাৰণে সব বন্ধ আজি ৰবিবাৰ কাৰণে আজি ৰবিবাৰও সব বন্ধ থাকে ধুলা চাব কলা চলাতো ও বহুত দুলা গাইছে একদম গাড়ী চাওক না দুলা চলা উৰাই লৈ গৈ আছে একদম তো গাইছ বেছি সময় নালগে আৰু 30 কিলোমিটাৰ মান আছে পামে যাই থাকো তো গাছ আহি বঙা চিঙা ৰাস্তা দি একদম আহি কেনে ক'ত পালো নামো নাজানো ইয়াৰ তো গাইছ ইয়াৰ পৰা আৰু 23 কিলোমিটাৰ দেখুৱাই আছে বেছি টাইম নাই আৰু যাই পামে ফাৰ্ষ্ট গাইছ বিতু আহি পালে বাইক লৈ বিতুৰ কাৰণে ৰখি আছো কাহি ৰাস্তা কি কৰিছিলি হা জানো জৰে আনা ই জৰাইছি গালি দি আছে সেইখিনিলৈকে খোজকাঢ়ি যাক ইয়াৰ কাৰণে ৰখছো গাইছ ভিউ চাওক গাইছ কিমান ধুনীয়া তো আমি আহি পালো আৰু মানে এইটো ফালে 10 কিলোমিটাৰ মান যাব লাগিব ৰাস্তাটো দেখাই দিয়া আৰু কি আৰু এয়া খুৰি আছে আজি যেহেতু ৰবিবাৰ মানে মেঘালয়ত দোকানবিলাক বন্ধ তো আমি গল্ড ফিংগাৰে খালো আৰু বেলেগ একো খোৱা নাই এতিয়ালৈ গল্ড ফিংগাৰ আৰু আহি ভাল লাগিছে কিন্তু ৰাস্তাটো মানে বিৰাট বেয়া সেইটোৱে দুখ লাগিছে নংষ্টেনৰ পৰা যেতিয়া আমি মানে সোমাই আহিলো গটাই মানে শিল আৰু গটাই ঠোলা চব দেখাই গৈছে না ভিতৰত হা ভিতৰত গটাই ঠোলা বগা চলা তাকো কলা চলা বগা হৈ গৈছে আৰু এটা বস্তু চাব পাৰি ইয়াৰে মানে আকাশখন নীলা আৰু গছবিলাক সেউজীয়া আমি যাং এইটো ৰাস্তাত গাইছ আধা ৰাস্তা পালো আৰু 10 মিনিট 10 এইটো চাওক এইটোৱে পাইছো এইটোৱে 10 কিলোমিটাৰ আছে বুলি কৈ কিমান কিলোমিটাৰ হ'ল 300 কিলোমিটাৰ নহয় গাইছ কিমান নহয় 150 কিলোমিটাৰ মান আহিলো এতিয়ালৈকে পোৱাই নাই গাইছ অৱস্থা নাই আৰু সানডে সব দোকান চোকান বন্ধ পাল একো খাব পৰা নাই তো গাইছ বেছি টাইম নাই আৰু 11 কিলোমিটাৰ মান দেখাই আছে যাও 11 তাতে 10 বুলি কলাই মেপত 11 দেখাই আছে পামে আৰু যিটো পাও আৰু আমি ফাইনালি পাই যাম আৰু বেছি টাইম নাই ইপিনে চাওক এটা ব্ৰিজ আছে এই ব্ৰিজটো পাৰ হৈ কেনে মই আঙুলি দি দেখাই দি আছো কোনপিনে ইপিনে ঐ সেইটো যে দেখিছ না মোৰ আঙুলিৰ ইপিনে সেইটোৱে মেইন ডেষ্টিনেশ্যন সেইটো গাইছ ইপিনে মানে এই গা চা ধুই আছে বিতু বহুত পিছত আছে আহি আছে গাইছ অলপ ফটো উঠি লওঁ ইয়াত মই ऐसी जिंदगी हम छिप छिपाए हम नहाए हम नहाए ऐसी जी छुप छुपाए ऐसी जी
हम न पाए ऐसी जिंदगी हम छिपे छिपाए हम ना आए 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 हम ना आए ऐसी जी छिपे छिपाए তো গাইজ আমি আহি পাই গ'লো আৰু ইয়াত সোমোৱাৰ কাৰণে মানে টিকট লাগে টিকট মানে বেছি নহয় এজনৰ 20 টকাকৈ আৰু পাৰ্কিং বাইক দুখনৰ মানে 10 টকাকৈ তো 80 টকা দিলোঁ তো এতিয়া আমি যাই আছোঁ আৰু মানে মেঘালয়ত মানে টিকট নহ'লে একো কাম নহয় চবতো টিকট লাগিব ইয়াত তামোল কিন্তু বেষ্ট একদম তামোল কিন্তু ধুনীয়া ইয়াৰে টিকেট টিকেট নিচিং দিও তো এতিয়া নব ই অলপ চুলিকেইডাল ষ্টাইল কৰিব এতিয়া আৰু এইটো হ'ল গেটটো আমি এইটো ফালেৰে সোমাম তো ভিউটো দেখাই আছোঁ আপোনালোকক তো গাইজ চাব কি ধুনীয়া ভিউ এটা আৰু কি মৰিল তামোল খাই খাই গাত बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा গাইজ চাইছে কিমান ভিউ ধুনীয়া ভিউ এইটো সেইখিনিতো যাব অলপ পিছত ইয়াতে নব ফটো উঠি আছে আৰু ফটোগ্ৰাফাৰ চব চাওক ক'ত 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 যাই আছে জংঘলৰ মাজত ফটো উঠি আছে ভিউ কিন্তু মজাৰ গাইজ একদম একদম মানে মজাৰ সেউজীয়া আৰু মৰা গাঁওবিলাক হৈছে না সেইখিনিতো যাম সেউজীয়া গাঁও আৰু মৰা গাঁও আৰু সেইখিনিতো আছে সেইখিনিত নিজৰা আছে সেইখিনিত নিজৰাত নাযাং বহুত তলত তো এই এতিয়া ইপিনে যাম গাইছ ইপিনে দি উঠি কেনে সিপিনে যাম তো গাইছ চাই থাকক আৰু একদম চব দেখাই দিম আপোনালোকক সেইটোতো যাম চবতে যাম তো গাইছ চিৰিদিন আমি আহি কেনে ইয়াতে অলপ ৰেষ্ট লৈ আছোঁ সিহঁতগিলা তাতে ফটো উঠি আছে মোৰ মোবাইলত চাৰ্জ নাই গাইছ 5% গাইছ সেইকাৰণে কি কৰিম আৰু উপায় নাই গুগল মেপ চাই চাৰ্জ চেক মোৰ মোবাইলৰ চাৰ্জ চেক নগৰ মোবাইলৰ চাৰ্জ চেক যাওঁতে এটা মোবাইল লাগব বিতুৰ আৰু বিতুৰ মোবাইলত কেমেৰা ভাল নহয় কি কৰোঁ গাইছ এতিয়া উপায় নাই যেনেকৈ দেখাব পাৰোঁ সেনেকৈ দেখাম গাইছ সেইখিনিত চাওক সেইখিনিও ঠিকেই আছে বিও কেইটামান ফটো উঠি কেনে ইন কৰিম আৰু বেছি টাইম নাই গাইছ And I like what I see বেটাৰী নাই ইন হ'বহে বিতু নাকি তো guys, কিন্তু আমি- গছবিলাক ভাল লাগছে অ পাতবিলাক মৰি গৈছে কিন্তু ইয়েলো কালাৰৰ গছ হৈ আছে এতিয়া গাইজ বহুত দূৰ আহিলোঁ কিন্তু ফটো উঠবাই নাপালোঁ ফটো উঠছো দুই এটা মান কিন্তু বিৰাট হৈছে। কষ্ট কৰি আহিছিলোঁ কিন্তু কিন্তু ফটো উঠবা নাপালোঁ এতিয়া চিৰিৰ মাজত চশমাযোৰো পিন্ধিলোঁ ফটো উঠিম বুলি কিন্তু কাম নহ'ল ফালে গৈ আছো কচোন এতিয়া আমি ওপৰ ফালে যাই ওপৰ আছো পিনে তাত মৰা আমি গছৰ অলপ পিনে বহিম বহি কিনে অলপ লেকচাৰ মাৰিম লেকচাৰ মাৰি লেকচাৰ। কিনে অলপ ঠাইখিনি ডিচাইড কৰি আমি যাম ঘৰেদি অ আপুনি অলপ পিছত গম পাব আমি কহৈ দি যাম তেতিয়ালৈকে চাই থাকক আপোনালোকে নাই নাই তাহাঁতলৈকে বেটাৰী চাৰ্জ নাথাকে ভিডিঅ'টো ভিডিঅ'টো তললৈকে যাই কেনে আমি নেক্সট ডে আৰম্ভ কৰিম চাৰ্জ চাৰ্জ দি কিনে চাৰ্জ দি কিনে ভালকৈ চাই লওঁ আমি আমি ঘৰ পাই কাম কৰি অ কৈ দি আহিলো আমি ফুল আপোনালোকক এক্সপিৰিয়েঞ্চটো দি আছো কেনেকুৱা লাগে ঠিকে আছে এতিয়া ওপৰৰ পিনে উঠি আছো ইপিনে দি গাইজ ওপৰৰ পিনে উঠি কেনে কেইটামান শ্বৰ্ট লৈ কেনে গুচি যাম আৰু ঘৰ পামেই বেছি টাইম নাই এই বাগাৰ দিলো উপায় নাই আৰু আমি নকওঁ গৈছোঁ গাইজ সিহঁতগিলা বহি আছে চিট চিট নাই বহাৰ সেইকাৰণে বাগাৰ দিলো বাগাৰ দেৱা চিট আছে ইয়াত উপায় নাই গাইছ এতিয়া আৰু ওপৰত উঠবা লাগব গাইছ ভিউ পইণ্ট যদি চাবা আহিছোঁ ওপৰতে উঠবা লাগব মোবাইলত চাৰ্জ থাকিলে বেছি ভাল লাগে মোবাইলত চাৰ্জো নাই গাইছ অলপ টোপনি মাৰি কেনে টোপনি গৈ আছো গাইছ চাই থাকক নৱ ক'ত বহি আছে সেইখিনিত বহি আছে ऐसी जिंदगी हम छिपे छिपाए নাই পৰা নাই সেইখিনি চক हम ना आए 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 हम Yes, ना आए ऐसी जी छिपे छिपाए তো গাইজ তো এতিয়া আমি এই ওপৰৰখিনি জেগাখিনি পালোঁ তো 1% চাৰ্জ এতিয়া তো ভিডিঅ'টো এণ্ড কৰোঁ এতিয়া আৰু উপায় নাই উপায় নাই গাইছ তো যাব লাগব
তো গাইজ যাবাও লাগব এতিয়া উপায় চুপায় নাই তো 1% চাৰ্জ আছে তো যদি এই ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কষ্টৰ কাৰণে আপোনালোকে আমাৰ এই কষ্টৰ কাৰণে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব বহুত কষ্ট কৰিলো গাইজ একদম তো বাই বাই সাপোৰ্ট কৰি যাব আৰু